নমস্কাৰ গাইজ, আজি ওলছো আমি ৰাস চাবা। আপোনালোকে ভাবছি চাগে এইটো আপি কিমাননো ৰাস চায়ে, কিন্তু কি কৰিম, ঘৰত কছলো নাযাও দে বুলি ঘৰৰ মানুহে কৈছে তই ঘৰ ৰ, আমি যামে। মই কেনো ঘৰ ৰখিম, সেইকাৰণে ময়ো পিছে পিছে আহি গেলো। আৰু আহি পালো হাউলি, আহি লাইন দেখছি না নাই, ইগলে হৈছে গোটাই গাড়ীত টিকট কটা লাইন, বাপ্পা গাড়ী লৈ মই কিন্তু ইমান দীঘল লাইন ধৰি টিকট ল'বা নোৱাৰো দেখ, সেইকাৰণে সোমাই গেলো ভিতৰত মূৰ্তি চাবা। আৰু ইগলে যি দেখছি ইগলে একদম জীৱন্ত মূৰ্তি, মানে অৰিজিনেল মানুহ। আৰু এইফালে ৰাখা আছে আমাৰ মৰমৰ জুবিনদাৰ কিছুমান পুৰণি কাপোৰ, জোতা, হাতৰ চিহ্ন, পদ চিহ্ন। আৰু এইফালে লেখা আছে বাতৰে শেষতে বাট চাও তোমালে। আমো আপোনাৰ কাৰণে গোটেই অসমবাসীয়ে বাট চাই আছো, যিমান জল্দি সম্ভৱ আপুনি আমাৰ মাজলৈ আকৌ এবাৰ ঘূৰি আহক। তাৰপিছত আমিও কিবা কিবি বহুত চালো, কিন্তু বস্তু চাওঁতকৈ আমি মানুহ বিচাৰোঁতেই বেছি সময় গৈছে। সহায় কোনবাই হৰাই। আৰু এইগিলা বজাৰ চজাৰ চাই ফেলে মোৰ এটা বস্তু চবতকে ভাল লাগে কি জানেনে, এইটো হৈছে আচাৰ। একদম আচাৰ দেখলি জিভাৰ পানী পৰে। বাহুৰ গাজাৰ অলপমান আচাৰ লৈ আহিছো ৰ'ব। কোনি বাহুৰ গাজাৰ আচাৰ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। তাৰপিছত চিধাই আহি গেলো নলবাৰীৰ ৰাস চাবৰ কাৰণে। হাউলি হৈ আহি পেলাই যিটো গেটেদি নলবাৰীৰ ৰাস চাই মানুহ ওলাই যায়, আমি সেইটো গেটেদি সোমাইছো। সেইকাৰণে আগে খাৱাৰ দোকান, চকৰি সিগলা লগ পাইছো। মানুহে আগে মূৰ্তি চাই, আমি আজি লাষ্টত মূৰ্তি চাম। আৰু এনেকে আহিলো কাপোৰৰ দোকান চাবাক লাগি। আমি দোকান চাবা আহাক লাগি তিৰপল টানি দোকানী ঘৰত যাই ঘুমাই আছে। কিমান ৰাতি হৈছে একবাৰ ভাবি চাক। তাৰপিছত আহিলো লাষ্টত একদম আমি মূৰ্তি চাবৰ কাৰণে। আজি মানে অলপ চাৱা প্ৰচেছটো আমাৰ অলপ খেলি মেলি হৈছে। এনেকেও কেতিয়াবা উল্টাকে চাই ভাল লাগে দিয়কচোন। আৰু অলপ টাইম থাকি পেলাই ঘৰক লাগি আহিবা ললো। আৰু আধা ৰাস্তাত ইমানে ভাগাৰ লাগছি, ই ৰিক্সা দাদা এটাক কৈ ই ৰিক্সাতে বহি লৈছো। লাষ্টত আহি গেল আমাৰো গাড়ী। আপোনালোকে ক'ত ৰাস চালা কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো আছিল এইখিনিয়ে, বাই বাই।